বন্ধুসকল আশা কৰোঁ সকলোৱে ভালে আছে। আজি MS Wordৰ ক্লাছ নম্বৰ 10। আজি পঢ়িম ফৰমেট পেইণ্টাৰ। এইটো অপশ্যন বাকি আছিল, ঠিক আছে। এইটো আজি পঢ়িম ফৰমেট পেইণ্টাৰ। মানে কি হয়, যিকোনো বস্তু এটা তুমি সিলেক্ট কৰিলা, এইটো তোমাৰ ডকুমেণ্ট হয়, ডকুমেণ্টটো লিখিছা, তে এইটো তুমি সিলেক্ট কৰিলা। এইটোত বহুত ডিজাইন কৰিলা, বোল্ড দিলা, ইটালিক কৰিলা, তাৰপিছত কালাৰো দিলা, এইটোৰ কালাৰ সাপোজ ৰেড দিলা, তাৰপিছত বেকগ্ৰাউণ্ড কালাৰো দিলা ইয়েলো। তোমাৰ এই ডিজাইনটো ভাল লাগিছে। এতিয়া এই ডিজাইনটো তুমি এইটো গোটেই যিমানবিলাক ডিজাইন দিছা তুমি, এই গোটেই ডিজাইনটো তোমাৰ ভাল লাগিছে, এইটো বেলেগ ডকুমেণ্টতো তুমি দিব বিচাৰা, তেনেহ'লে তোমাক বাৰ বাৰ লিখিব নালাগে, ঠিক আছে। তোমাৰ এই ডিজাইনটো ভাল লাগিছে নহয়, তুমি এটা ৱাৰ্ডো সিলেক্ট কৰিব পাৰা, নহ'লে এইটো গোটেইখিনিও সিলেক্ট কৰিব পাৰা, তোমাৰ মৰ্জি। তোমাৰ ইচ্ছা মতে সিলেক্ট কৰি এই ফৰমেট পেইণ্টাৰ যিটো আছে এইটো অপশ্যনত ক্লিক কৰিবা। দেখা ব্ৰাছ আহিছে, ব্ৰাছৰ চিম্বল আহিছে। এইটোৰ দ্বাৰা তুমি য'তে দিব বিচাৰা এইটো ষ্টাইল, তাত এনেকুৱাকৈ মাউচ ক্লিক কৰি ধৰি ৰাখিব লাগিব, ধৰি ৰখি ইমানখিনিলৈ দি দিয়া। দেখা তাত যিমান ষ্টাইল আছিল তাতে অট'মেটিকলি ইয়াতো আহিছে, ঠিক আছে। এইটো হ'ল ফৰমেট পেইণ্টাৰৰ কাম, তাৰমানে পেইণ্ট কৰি দি দিলা। তুমি য'তে দিব বিচাৰা এইটো তাতে হৈ যাব, ঠিক আছে। তোমাৰ এই ধৰি লোৱা এইটো আকৌ চেক কৰা, ফৰমেট পেইণ্টত ব্ৰাছ আহিব লাগিব, এইটো ব্ৰাছৰ চিম্বল। তুমি যদি ইয়াতো দিব বিচাৰা, ইয়াত সিলেক্ট কৰিলা, য'তে দিব বিচাৰা সেম ষ্টাইল, এই ষ্টাইলটো ইয়াতো আহি গ'ল, ঠিক আছে। এইটো হ'ল ফৰমেট পেইণ্টাৰে, তাৰমানে ফৰমেটবিলাক বেলেগ ইয়ত তুমি পেইণ্ট কৰি দিলা, ঠিক আছে। এইটো হ'ল ফৰমেট পেইণ্টাৰৰ কাম, ঠিক আছে। বন্ধুসকল আজি ইমানলৈকে থাকক, নেক্সট ক্লাছত আকৌ পঢ়িম, এইটো পেৰাগ্ৰাফৰ বিষয়ে পঢ়িম। অ'কে বন্ধুসকল, লগ পাম আকৌ নেক্সট ক্লাছত। যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, এতিয়াই ছাবস্ক্ৰাইব বটনত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ থাকিল বন্ধুসকল।